এতিয়া আমি নেক্সট মানে মই এটা আগৰ ভিডিঅ'টো কৰিছিলোঁ, মই মৃত্যুঞ্জয় মন্দিৰৰ ৰেংবেঙৰ কৰিছিলোঁ আৰু নেক্সট ভিডিঅ'টো মানে লৈ আহি আছোঁ ৰেংবেঙৰ। এতিয়া এইটো হৈছে ৰেংবেঙৰ ভিডিঅ'টো, কেনেকুৱা লাগিলে ক'ব, মানে চাই ল'ব আৰু গোটেইটো চাই কৰি লৈ ক'ব কেনেকুৱা হৈছে, কেনেকুৱা লাগিলে। মই গোটেইখিনি দেখাম, মানে ৰাস্তাটো গোটেইখিনি যাই আছোঁ যেতিয়া, ৰাতি হৈছে, তাৰ ৰাস্তাতে গৈ আছোঁ যেতিয়া মানে সেইখিনি দেখাম, কি হৈ থাকে চাই থাকক আপুনি। সেয়া দেখিছে ভুলেবমা মাহত মানে আহি ইমান যে মজা লাগে ক'ব নোৱাৰোঁ, মানে ইমান ধুনীয়া লাগে ৰাতি আহি, ভবা নাছিলোঁ যে ইমান সঁচাকৈ ধুনীয়া লাগিব বুলি। প্লিজ ৰাতি কোন মানে ৰেংবেঙলৈ আহিছে কমেণ্ট কৰিবচোন, আৰু কেনেকুৱা মানে ফিল হৈছিলে, মানে কেনেকুৱা লাগিছিলে ক'বচোন ভালকৈ। মোৰ কিন্তু বহুত ভাল লাগিছে। ফ্ৰেণ্ডছ, ইহঁতে বোলে এতিয়া আমাৰ গাড়ীখন ৰখাই দিলে, কিয় ৰখাই দিলে বোলে পাছত গম পালোঁ মই, বোলে খিচিৰি খাব এতিয়া, বোলে সকলোৱে বোলে খিচিৰি খাব এতিয়া, বোলে খিচিৰি দি আছে, বোলে খিচিৰি খাব এতিয়া। চাওঁ আপোনাৰ আহকচোন মোৰ লগতে, মানে চাওঁ আপোনালোকে, খিচিৰি খাওঁ আমি। খিচিৰি দি চাং আই দাদা, খিচিৰি দেখা, খিচিৰি আমি খিচিৰি খাম। বাই বাই দে, খিচিৰি খাই লওঁ আমি। এতিয়া মোৰ খিচিৰি খাই হৈ গ'ল, মানে খিচিৰি খালোঁ আৰু খিচিৰি খাই হৈ গ'লে এইবিলাকে মানে ভুলেবমা আৰু সেইবিলাক চাওকচোন কেনেকুৱা লাগিছে। এয়া খিচিৰি খাই আছে ককাহঁতে, পোৱালীয়ে, ড্ৰাইভৰ খুৰাই, মানে গোটেইবিলাকে তাত খিচিৰি দি আছে। চাওকচোন কেনেকুৱা লাগিছে, বহুত ধুনীয়া লাগিছে মানে। আমাৰ পোৱালীয়ে মানে টোপনিতে মানে হাইটো ক'বলৈ সি পাহৰি গৈছে, তাক হাই বুলি ক'ব দি আছোঁ, সি হাইটো ক'ব নোৱাৰে। ৱাও, গানৰ মাত শুনি নাচিব মন গৈছে, কিন্তু কি কৰিম, মানুহবিলাক ইমান আছে নাচিব নোৱাৰো। काल मृत्यु मत करता जो चंडाल का काल उसका क्या बिगाड़े भक्त जो माँ का चंडाल का काल उसका क्या बिगाड़े भक्त जो माँ
মই বোলে সেয়া লুমি বিচাৰি ফুৰিছে ড্ৰাইভৰ ঘূৰাই আমাৰ অলি আৰু পোৱালি চিঞৰ বম বম ভুলে বম কৰি আছে শুনিছেই নহয় চাওকচোন সিহঁতকো লাইন পাতি পাতি গৈ আছে মানে বহুতবিলাক আৰু গোটেই ৰাতিটোৱে গৈছে মানে লাইন পাতি পাতি মানে গৈ আছে তাতে মন্দিৰলৈ মৃত্যুঞ্জয় মন্দিৰত গৈ আছে এতিয়াহে ফচিলোঁ আহিলৈ ফচি গ'লোহি ট্ৰেফিক জামত বা কিমান টাইম ৰখিব লাগে তাৰ ঠিক নাই অটোবিলাক ট্ৰেফিক জাম সেয়ে ইফালে গাড়ী চলি আছে আৰু ইফালে ট্ৰেফিক জাম তাৰ ট্ৰেফিক জামত ফচি গ'লোহি ট্ৰেফিক জামৰ পৰা ওলাব পৰা নাই ট্ৰেফিক জামত আহি ফচি গ'লোঁ আজি মই চেছ ইমান টাইমৰ পৰা বহিলোঁ 2 ঘণ্টা হৈ গ'ল এতিয়া ট্ৰেফিক জামৰ পৰা ওলাব পৰা নাই কিমান টাইমত যাম আৰু কিমান টাইমত আহিম আজি চাগে মই ৰেংবেং নাপামগৈ আৰু ইয়াতে এতিয়ালৈ যাব পৰা নাই 3 ঘণ্টা হৈ গ'ল এতিয়ালৈ যাব পৰা নাই তেতিয়াহ'লে আৰু ৰেংবেং যোৱা আজি মোৰ নহয় আৰু
ট্ৰেফিক জামৰ পৰা গাড়ী উলিয়াব নোৱাৰাৰ বাবে এতিয়া খোজকাঢ়ি আহিবলগীয়া হৈ গ'ল। চাওক কি বিলাই হ'ল, খোজকাঢ়ি আহিবলগীয়া হৈ গ'ল এতিয়া। মানে এইখিনি হ'ল খোজকাঢ়ি আহিবলগীয়া হ'ল। বহুত টাইম ৰখিলোঁ, 5 ঘণ্টা ৰখিছোঁ। এতিয়া বহুতটা বাজিল, মানে 12টা বাজি গ'ল। এতিয়া মানে আকৌ ঘৰ পোৱালে আৰু মানে কিমান টাইম হয় বা ঘূৰি পকি লয়, চাওকচোন কি হৈ গ'ল। ট্ৰেফিক জামৰ পৰা এতিয়া ওলাব পৰা নাই, খোজকাঢ়ি যাবলগীয়া হৈ গ'লগৈ আৰু এতিয়া আমি খোজকাঢ়িয়ে গৈ আছোঁ। এয়া ট্ৰেফিক জাম। আহি আমি মেলাখিনি পাইছোঁ, এই মন্দিৰটো এতিয়াও পোৱা নাই, ট্ৰেফিক জামে হৈ আছে। দোকান পোহৰ আছে। ইমান মানুহৰ ভিৰত হেৰাম বুলি মামীকে ধৰি লৈছোঁ আৰু আহি পাই গৈছোঁহি আমি। নহ'বও পাৰে ৰং চাই দেখোঁ। আমি গতিয়া চতিয়া লৈ যাওঁ মানুহে দেই। ফ্ৰেণ্ডছ, আমি এতিয়া ৰেং বেং পাই গ'লোহি। ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছেগৈ আৰু অলপ পাছতে সামৰিব লাগিব আৰু নহ'লে বহুত দীঘলীয়া হৈ যাবগৈ ন ভিডিঅ'টো। ফাইনেলি আমি আহি পাই গ'লোহি। এতিয়া 2টা বাজিলে। ফ্ৰেণ্ডছ, এতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। মানে বহুত দীঘলীয়া হৈ গ'ল ভিডিঅ'টো আৰু বহুত ৰাতিও হ'ল, 2টা বাজিলে যেতিয়াকৈ। এতিয়া মানে মোৰ চেনেলটো যোনে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবিলাকৰ লগত যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব প্লিজ। এতিয়া বাই বাই।